নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত মানৱ বন্দনা কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। মানৱ বন্দনা, কবি চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথমতে কবি পৰিচয়টো অলপ চাই লওঁ। অসমীয়া ভাষাৰ এজন প্ৰাতঃস্মৰণীয় কাণ্ডাৰী, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। এখেতক প্ৰতিমাৰ খনিকৰ বুলিও কোৱা হয়। সাদিনীয়া অসমীয়া নামৰ বাতৰি কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল এখেত। কবিতা পুথি প্ৰতিমা প্ৰকাশ পাইছিল 1914 চনত আৰু অন্য এখন কবিতা পুথি বীণ বৰাগী প্ৰকাশিত হৈছিল 1937 চনত। এখেতৰ জন্ম হৈছিল 1867 চনত গহপুৰত আৰু মৃত্যু হৈছিল 1938 চনত গুৱাহাটীত। এই চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু কবি পৰিচয়। এতিয়া আহোঁ আমি প্ৰশ্নাৱলীসমূহলৈ। ভাৱ বিষয়ক 1 নম্বৰ চমু উত্তৰ লিখা। প্ৰশ্ন নম্বৰ ক, মানুহে পৰাৎপৰ বোলাৰ কথাষাৰৰ অৰ্থ কি? উত্তৰ, মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে পৃথিৱীত মানুহেই শ্ৰেষ্ঠ আৰু মানুহেই পৰম সত্য। প্ৰশ্ন নম্বৰ খ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ হৈছে মানুহে ভ্ৰান্তি উপজাব জানে। মানুহ মায়া মোহৰ পাকত আবদ্ধ জীৱ। প্ৰশ্ন নম্বৰ গ, পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ, পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে এই পৃথিৱীত মানুহেই দেৱতা সদৃশ আৰু মানুহৰ সেৱাই পৰম সেৱা বুলি কবিয়ে কৈছে। এতিয়া আহোঁ প্ৰশ্ন নম্বৰ 2 লৈ। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ, সুগভীৰ মানৱতাবাদ মানৱ বন্দনা কবিতাটিৰ মূল উপজীব্য। কবিৰ মতে এই পৃথিৱীলৈ মানুহৰ অনন্ত সুত বৈয়েই থাকিব অনন্তকাললৈকে, কাৰণ মানুহৰ নিজস্ব ঘৰ এইখনেই। সৰগৰ দৰে এখন কাল্পনিক জগতৰ কথা তেওঁ নুই কৰিছে আৰু মানৱ সেৱাৰ মাজেৰেই স্বৰ্গসুখ পাব পাৰি বুলি তেওঁ এক বদ্ধমূল ধাৰণা পোষণ কৰিছে। মানুহকে দেৱতা জ্ঞান কৰি যথাসাধ্য পূজা কৰি মানৱতাৰ জয়গান গোৱাই তেওঁৰ একমাত্ৰ অভীষ্ট। প্ৰশ্ন নম্বৰ 3, এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ, কবিৰ মতে স্বৰ্গৰ দৰে অন্য এখন জগত নাই, সেয়া মাথো কল্পনা। মানুহৰ জন্ম পৃথিৱীত হয় আৰু মৃত্যু পৃথিৱীতে হয়। সেইবাবে কবিয়ে এই ধৰণীকে মানুহৰ নিজস্ব ঘৰ বুলি কৈছে। এতিয়া আহোঁ প্ৰশ্ন নম্বৰ 4 লৈ। ক, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ, মানুহৰ কৰ্ম হ'ব লাগে মানৱ জাতিৰ সেৱাত উৎসৰ্গিত। মানুহৰ ক্ষণভংগুৰ জীৱন তেতিয়াহে সফল হ'ব যেতিয়া মানুহে মানুহৰ মৰম বুজি পাই মানৱ সেৱাত নিজকে বিলাই দিব। মানুহৰ ধৰ্মও মানৱ সেৱা হ'ব লাগে বুলি কবিয়ে ব্যক্ত কৰিছে। প্ৰশ্ন নম্বৰ খ, মানুহেই দেও মানুহেই সেও মানুহ বিনে নাই কেও, কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় 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 মানৱ দেও। উত্তৰ, কবিৰ মতে এই বসুন্ধৰাত মানুহেই দেৱতা আৰু মানুহেই হৈছে ভকত ৰূপী সেৱক। অন্য এখন অমৰ লোকৰ প্ৰয়োজন অসাৰ যেতিয়া মানুহে মানুহক পূজা কৰিব, এইখন পৃথিৱীতে দ্বিতীয় এখন স্বৰ্গৰ নিৰ্মাণ হ'ব। মানুহৰ সমান শ্ৰেষ্ঠ জীৱ এই পৃথিৱীত কোনো নাই। সেইবাবে কবিয়ে মানুহৰ পদসেৱা কৰি জীৱন ধন্য কৰাৰ উপদেশ দিছে। এতিয়া আহোঁ ভাষা বিষয়ক প্ৰশ্নসমূহলৈ। সমাৰ্থক শব্দ লিখা। মানুহ, তাৰ সমাৰ্থক শব্দ বহুত আছে, তাৰ ভিতৰত হৈছে মনুষ্য, মানৱ, নৰ। সংগ, লগ। পৃথিৱী, ধৰা, বসুমতী, বসুন্ধৰা, ধৰণী, মৰ্ত্য, মৰত। সোঁত, ধাৰা, প্ৰবাহ। স্বৰ্গ, সৰগ, অমৰলোক, অমৰধাম।
দেৱতা, দেৱ, দেৱতা আৰু সুৰ। প্ৰশ্ন নম্বৰ 6, সংস্কৃত কৰ্ম, ধৰ্ম আদিৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ হৈছে ভক্ত, ভকত, মৰ্ত্য, মৰত, পৰ্ব, পৰব, স্বৰ্গ, সৰগ। এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কামত আহিব। যদি কামত আহে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।